আজি সেই বিশেষ ঘৰখনত যথেষ্ট শুভাকাংক্ষী আৰু আলহীৰ উপস্থিতিৰে ভৰি পৰিছে। এটা বিশেষ খবৰে চুই গৈছে এই বিশেষ ঘৰখন। এই ঘৰখনেই হৈছে অসমৰ ওদালগুৰি জিলাৰ টংলা চহৰৰ স্বৰ্গীয় সুফল চন্দ্ৰ কুমাৰ আৰু শ্ৰীমতী গীতা কুমাৰৰ ঘৰ। এই বিশেষ ভাল লগা খবৰটি হৈছে স্বৰ্গীয় সুফল চন্দ্ৰ কুমাৰ আৰু শ্ৰীমতী গীতা কুমাৰৰ কনিষ্ঠতম জীয়ৰী প্ৰিয়ংকা কুমাৰে এইবেলি সদ্যঘোষিত 2022 চনৰ APSC পৰীক্ষাত উত্তীৰ্ণ হৈ টংলা অঞ্চলটিৰ লগতে অসম ৰাজ্যকো এক বিশেষভাৱে উজ্বলাই তুলিছে। আমি ৰিয়েল লাইফৰ তৰফৰ পৰা প্ৰিয়ংকা কুমাৰৰ সৈতে এক আছুতীয়া সাক্ষাৎকাৰত বহু কথাই জানিবলৈ যত্ন কৰিছিলোঁ। কিদৰে তেখেতে APSC পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু কি আদৰ্শগত কথাৰ বাবে তেখেতে এই পৰীক্ষাত অৱতীৰ্ণ হৈছিল। লগতে জানিবলৈ যত্ন কৰিছিলোঁ তেখেতৰ মাতৃ গীতা কুমাৰৰ মনৰ কথা। আহকচোন আজি ৰিয়েল লাইফৰ এই বিশেষ অনুষ্ঠানত আপুনিও সংযোজিত হৈ উপভোগ কৰক আৰু জানিবলৈ যত্ন কৰক কিদৰে APSC পৰীক্ষাৰ বাবে নিজকে প্ৰস্তুত কৰিব পাৰি। নমস্কাৰ, আজি আমি আমাৰ ৰিয়েল লাইফত আমি উপস্থিত আছোঁ এগৰাকী বিশেষ ব্যক্তিৰ সৈতে। তেখেত হৈছে প্ৰিয়ংকা কুমাৰ, মোৰ কাষতে আছে। ইতিমধ্যে সদ্যঘোষিত যি APSC এক্সাম হৈ গৈছে, ফলাফল ঘোষণা হৈছে, তেখেতে ইতিমধ্যে উত্তীৰ্ণ হৈছে। গতিকে আমি তেখেতৰ লগত অলপ কথা পাতিম আমাৰ ৰিয়েল লাইফৰ তৰফৰ পৰা, আৰু কি ধৰণে তেওঁ ইয়াৰ প্ৰিপাৰেশ্যন কৰিছিলে আৰু কি ধৰণে তেওঁ পঢ়া শুনা কৰিছিলে সৰুৰ পৰা অকণমান আমি চমুকৈ জানিবলৈ ইচ্ছা প্ৰকাশ কৰিম। ৰিয়েল লাইফৰ তৰফৰ পৰা আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ। আজি অকণমান আমি জানিব বিচাৰিছোঁ যে এই যে APSC এক্সাম দিয়া হ'ল, এই পাছ কৰা পৰীক্ষাটো আগতে সৰুতে ভবা হৈছিল নেকি যে এইবিলাক মই পাছ কৰিম বা তেনেকুৱা ধৰণৰ? সৰুতেতো তেনেকৈ প্লেনিং নাছিলে। কেতিয়াবা হয়তো মানে অফিচাৰবোৰক দেখি লাগিছিলে যে কেনেকৈ বা হয়, মই মানে হ'ব পাৰিলে ভাল আছিলে। কিন্তু তেনেকৈ মানে জানা নাছিলোঁ যে এইটো এটা এক্সাম হয় বা কি পঢ়িব লাগে সেইটো। তো তেনেকৈ এইম হিচাপে সৰুতে নাছিলে, কিন্তু সদায় এটা আকৰ্ষণ আছিলে সেই ছাৰ্ভিচটোলৈ। তাৰপিছত মই ইঞ্জিনিয়াৰিং কৰিলোঁ। তাৰপিছত ইঞ্জিনিয়াৰিং কৰি উঠি যেতিয়া মই তাতে গ'লোঁ, তাৰপিছত মই গম পালোঁ যে আচ্ছা মানে চিভিল ছাৰ্ভিচৰ কাৰণে এনেকুৱা এক্সাম হয়। ইঞ্জিনিয়াৰিং ক'ত কৰা হৈছিলে? মই আছাম ইঞ্জিনিয়াৰিং কলেজ জালুকবাৰী। হয়। তাৰপিছত তাতে গৈ মই গম পালোঁ যে চিলেবাছ এনেকৈ থাকে বা কি কিতাপ পঢ়িব পাৰি তেনেকৈ। তাৰপিছত মই ইঞ্জিনিয়াৰিঙৰ লাষ্ট ছেমিষ্টাৰ 8th ছেমিষ্টাৰত মই ডিচাইড কৰিলোঁ ফাইনেলি যে মই এইটোৱেই কৰিব বিচাৰোঁ। আৰু তাৰপিছত মই 1 year এটা ঘৰত আহি ব্ৰেক এটা ল'লোঁ। তাৰপিছত মই 2019ৰ পৰা ফুল ফ্লেজড প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰি দিছিলোঁ। আচ্ছা, এতিয়া ইঞ্জিনিয়াৰিং পাছ কৰা হৈছে নহয় জানো? হয়। কিন্তু এই বিভাগটো আকৌ বেলেগ হ'ল, লোকসেৱা যিটো বিভাগ। যেতিয়া স্কুল কলেজত আছিলোঁ তেতিয়া মই দেখিলোঁ যে মোৰ পঢ়ি পিনে ছায়েন্স মেথছ সেইটো বেছি ৰাপ হয়। তাৰপিছত সেইকাৰণে মই ছায়েন্স ল'লোঁ। তাৰপিছত মই মেডিকেল আৰু ইঞ্জিনিয়াৰিং দুটাই প্ৰিপেয়াৰ কৰিছিলোঁ। মই মেডিকেলৰ প্ৰতি বেছি ইনক্লাইণ্ড আছিলোঁ, কিন্তু তাৰপিছত মোৰ মেডিকেল নহ'ল, এইফালে ইঞ্জিনিয়াৰিঙত হৈ গ'ল। ইঞ্জিনিয়াৰিঙৰ প্ৰিপেৰেশ্যন কৰি আছিলোঁ। তাৰপিছত মই ইঞ্জিনিয়াৰিঙতে সোমাই গ'লোঁ। আৰু তাৰপিছত ইঞ্জিনিয়াৰিঙত সোমাই উঠি মোৰ তাৰেও পঢ়াখিনি ভাল লাগিলে, আৰু মই পিছত আৰু মেডিকেলৰ কথা আৰু নাভাবিলোঁ। দেন মই পঢ়ি পিনে লাষ্টত মই ভাবিলোঁ যে ফাইনেলি কি কৰিব বিচাৰোঁ, কি হ'ব বিচাৰোঁ লাইফত এজ এ হোল। তাৰপিছত এতিয়া মোৰ লাগিলে যোনটো মই কৈছোঁ, আগতেও কেতিয়াবা চিভিল ছাৰ্ভেণ্টবোৰক দেখি আগতে যেতিয়া হয় স্কুলত চিফ গেষ্ট হিচাপে মাতে আগতে DC ছাৰ বা তেনেকৈ। তো তেতিয়া দেখি পিনে লাগে যে মানে কেনেকৈ বা হয়, মানে হ'ব পাৰিলে ভাল আছিলে বুলি। হয়, কিন্তু তেতিয়া গম পোৱা নাছিলোঁ, গাইডেঞ্চটো নাছিলে। তাত কলেজত গৈ উঠি আপোনাৰ ছিনিয়ৰৰ পৰা হওক বা ইউটিউব তেনেকৈ গম পালোঁ যে আচ্ছা এইটো মানে ডুৱেবল হয়, নাইবা এনেকৈ হয়, এক্সাম হয়, এনেকৈ পঢ়িলে হ'ব পাৰে বুলি। চ' তেনেকৈ পুৰণা সৰুৰ মানে এটা ক'ব গ'লে সপোন এটা তাৰপিছত হয় ট্ৰাই কৰিলোঁ। আৰু অসামৰিক যি পৰীক্ষাটো এইটো পাছ কৰা হ'ল, এতিয়া কি ধৰণৰ আগবাঢ়িব?
পুলিচ বিভাগত পাইছে হয় এতিয়া APSC হিচাপে সিলেকশন হৈছে তাৰপিছত তেখেতসকলে ট্ৰেইনিং হ'ব প্ৰবেশনাৰী পিৰিয়ড হ'ব তাৰপিছত যোনটো মানে পোষ্টত দিয়ে সেইটো পিছত গম পোৱা যাব কিন্তু ডিপাৰ্টমেন্ট ইজ পুলিচ ডিপাৰ্টমেন্ট গতিকে তেখেতে পুলিচ ডিপাৰ্টমেন্টতে পাইছে আৰু হয়তো ইয়াৰ পিছত যি ট্ৰেইনিং হ'ব ট্ৰেইনিঙৰ পিছত তেখেতক সিলেকশন হ'ব কোনটো বিভাগত তেখেতক এজন বিষয় হিচাপে তেখেতক নিয়োজিত কৰে এতিয়া এটা আমি কথালৈ আহোঁ সাধাৰণতে আমি শুনো যে এই বিভাগটো আৰক্ষী বিভাগৰ বিভিন্ন প্ৰশ্ন হয় আজিকালি বহুত ভালেই হৈছে আমি ক'ব লাগিব ভালো হৈছে বেয়া হৈছে তো এইটো এটা খুব চ্যালেঞ্জিং এটা চাকৰি নহ'ব জানো হয় হয় সেইটো হয় কিন্তু মোৰ আৰু এটা ৰিছে যে চ্যালেঞ্জিং কামবোৰ হয়তো কৰি বেছি ভাল লাগে এতিয়া নেক্সট ট্ৰেইনিং ষ্টাৰ্ট হ'ব এপইণ্টমেণ্ট লেটাৰ দিয়াৰ পিছত চ' মই এক্সাইটেড হৈ আছোঁ যে তাতে মই বহুত নতুন বস্তু শিকিব পাম আৰু বহুত হয়তো মোৰ যোনবোৰ আউট অফ কমফৰ্ট জ'নৰ বস্তু মই ট্ৰাই কৰিব লাগিব বা শিকিব লাগিব চ' সেইবোৰ মোৰ একচুৱেলি শিকিব মন আছে বহুত চ' মই এইটো এটা পজিটিভ অপৰচুনিটি হিচাপে লৈছোঁ আচ্ছা আউট বুলি ক'লে যিটো মানে শিকা নাই কেনেকুৱা ধৰণৰ খেলা ধূলাতনো শিকিবা নেকি হয় তেনেকৈ ফিজিকেল ক্ষেত্ৰটোতে হওক যেনিবা হয় হয় যোনটো ফিজিকেল ট্ৰেইনিং হ'ব আগত খেলা ধূলা কৰিছিল নেকি খেলা ধূলা মই এনেই অলপ চলপ কৰিছিলোঁ কলেজত NCC কৰিছিলোঁ তাৰপিছত কিন্তু তেনেকৈ মানে সেইটো এনেই জাষ্ট এটা ৰিক্ৰিয়েশ্যনেল এক্টিভিটি হিচাপে কৰিছিলোঁ আৰু তো আপোনাক নিশ্চয় NCC যি কাম কৰা হৈছিলে NCC যি কোৰ্চ কৰা হৈছিলে সেইটো নিশ্চয় সহায় কৰিব আমি আশা কৰিছোঁ তো ঠিক আছে আমি অলপ ব্যক্তিগত কথালৈ যাওঁ হয় দেউতা আছিল আপোনাৰ মই জানো চ' দেউতাও কিবা আশা কৰিছিল নিশ্চয় দেউতা আজি হয়তো এই কথাখিনি শুনিলে খুব ভাল লাগিল নহয় হয় হয় কিবা অনুভৱ হয় দেউতাৰ মানে সৰুৰ পৰাতো আমাক একো মানে আমাক কৈছিলে যে যি ইচ্ছা তাকে কৰিবা কিন্তু মেইন কথা হ'ল ইণ্ডিপেণ্ডেণ্ট হোৱাটো তো আমাক সদায় কৈছিলে যে তোমালোকে ইণ্ডিপেণ্ডেণ্ট হ'বলৈ বিচাৰা পিছলৈ যাতে তোমালোকে কাৰো ওপৰত ডিপেণ্ডেণ্ট হৈ থাকিব নালাগে অকল মই বুলি নহয় মোৰ দুজনী বা আছে আৰু আমাক কৈছিলে যে সেই তেনেকৈ আমি সেইটো পৰ্যায়লৈ যাবলৈ এডুকেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় অকল সেইটো বুলি নহয় লাইফত দেউতা সৰুৰ পৰা আমাক এডুকেশ্যনৰ ইম্পৰ্টেঞ্চটো শিকাই আহিছে হয় চ' আৰু সেইবোৰেই ক'ম যে আৰু যোনটো দেউতাই কৈছিলে যে যদি ইচ্ছা কৰা মানে চব পচিবল হয় নিজৰ ওপৰত বিশ্বাস ৰাখিব দিছিলে চ' সেই সাহসটো যোনটো এতিয়া দেউতা লগত নাই কিন্তু সেই দেউতাই দিয়া সাহসটো এতিয়াও আছে আৰু পিছলৈও থাকিব নিশ্চয় নিশ্চয় আৰু দেউতাৰ এটা আদৰ্শ আছিলে এই আদৰ্শই আৰু আমি জানো আমি অলপ শুনিছোঁ ব্যক্তিগতভাৱে জানো টিউশ্যনলৈ তেওঁ থ'বলৈ গৈছিল এতিয়া আমি আপোনালোকক ক'বলৈ বিচাৰিছোঁ প্ৰিয়ংকা কুমাৰে আজি যিখিনি পাইছে দেউতাকৰ আদৰ্শ তেখেত বৰ্তমান তথাপি এই আদৰ্শ তেখেতৰ মাজত আছে আৰু এই আদৰ্শৰে তেখেতে লোকসেৱা বিভাগত তেখেতে এই কাম কৰাৰ যি প্ৰেৰণা পাইছে এইটো আদৰ্শ তেওঁ পাইছে ৰাইজৰ কাম কৰিবৰ কাৰণে তেখেতে আগবাঢ়িছে আচ্ছা আৰু এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ সৰুতে ক'ত পঢ়িছিলে অকণমান ক'ব নেকি এই নাৰ্চাৰী বা এইবোৰ মই ক্লাছ নাৰ্চাৰীৰ পৰা ক্লাছ 10লৈকে মহৰ্ষি বিদ্যা মন্দিৰ টংলাত পঢ়িছোঁ মাজত মই 1 year ক্লাছ 7 অৰুণোদয় একাডেমীত পঢ়িছিলোঁ টংলা তাৰপিছত মই ক্লাছ 11-12 অৰুণোদয় জুনিয়ৰ কলেজত পঢ়িলোঁ তাৰপিছত মই গ্ৰেজুৱেশ্যন আছাম ইঞ্জিনিয়াৰিং কলেজৰ পৰা কৰিলোঁ কেমিকেল ইঞ্জিনিয়াৰিং হয় নতুন প্ৰজন্মক কিবা ক'ব বিচাৰে যিসকলে এই বিষয়ত যাব বিচাৰে বা তেওঁলোকে চিভিল ছাৰ্ভিচৰ এক্সাম দিব বিচাৰে কিবা ক'ব বিচাৰে নেকি হয় মই এইটো ক'ম যে এক্সামটো বহুতে ভয় খাই নাইবা ষ্টেৰিঅ'টাইপিং এটা বনাই লয় যে মই এনেকুৱা নহয় কাৰণে মই হয়তো ক্লিয়াৰ নহ'ব পাৰে বা কিবা এনেকুৱা কিন্তু মই ক'ম যে আপোনাৰ যদি উইল পাৱাৰ আছে আৰু আপুনি যদি ৰাইট ডিৰেকশ্যনত কষ্ট কৰে স্মাৰ্ট ৱৰ্কো লাগিব আৰু পেচেঞ্চো লাগে হয় চ' আপুনি যদি কষ্ট কৰি থাকে আৰু গিভ আপ নকৰে এদিন নহয় এদিন সফল হ'ব পাৰিব অকল এইটো এক্সাম বুলিয়ে নহয় মই ভাবোঁ যে লাইফত যিয়েই কৰিব ইচ্ছা হয় আপুনি যদি লাগি থাকে হয়তো টাইমিংটো অলপ ইফাল সিফাল হ'ব পাৰে বাট আল্টিমেটলি কষ্টৰ হয় হাৰ্ড ৱৰ্ক পেজ অফ হয় তো কিমান ঘণ্টা পঢ়া হৈছিলে কিবা অলপ পঢ়াৰ বিষয়ে কওকচোন কেনেকৈ পঢ়া হৈছিলে প্ৰিপাৰেশ্যন
বা কিবা কোচিং কৰিছিলে নেকি অকমান ক'ব পৰা হয় হয় এনেইতো ঘণ্টা হিচাপে মই নপঢ়িছিলোঁ টপিক হিচাপে টাৰ্গেট কৰি পঢ়িছিলোঁ যেনিবা আজি মই এইটো টপিক শেষ কৰিব লাগিব তেনেকৈ হয় হয় তো যদি টপিকটো ছাপ'জ হয়তো কেতিয়াবা বহুত জল্দি শেষ হৈ যায় নাইবা কেতিয়াবা ভাবাতছে বেছি টাইম লাগে তো মই আৱাৰ হিচাপে টাৰ্গেট কৰি পঢ়া নাছিলোঁ আৰু কোচিং মই প্ৰিলিমছৰ কাৰণে কোচিং লোৱা নাছিলোঁ মেইনছৰ কাৰণে মই লৈছিলোঁ ফাৰ্ষ্ট এটেম্প হয় তো আটাইতকৈ ডাঙৰ কথাটো হৈছে তেখেতে ফাৰ্ষ্ট এটেম্পতে তেখেতে ফুলফিল কৰিছে তেখেতৰ ড্ৰিম যথেষ্ট ভাল লাগিলে অসমৰ এটা ৰিজাল্ট আৰু টংলা অঞ্চলৰ এটা ভাল এজন ব্যক্তি আমি সমাজৰ মাজত পাইছোঁ তেখেতে সুন্দৰভাৱে পাছ কৰিছে বৰ্তমান মাক আছে মাকৰ লগত থাকে আৰু বায়েক আছে গতিকে বাইদেউ মাৰ লগত থাকি তেখেতে এই পাছ কৰিলে এই পৰীক্ষাটো আৰু আমি আশা কৰোঁ যে ভৱিষ্যত প্ৰজন্মই নিশ্চয় এখেতৰ আদৰ্শৰে আগবাঢ়ি গৈ সমাজখন এক নতুন ধৰণে তুলি ধৰিব আৰু আমি ৰিল লাইফৰ তৰফৰ পৰা আমি টংলা ৰিল লাইফৰ তৰফৰ পৰা আপোনাক অভিনন্দন জনাইছোঁ আপুনি আগবাঢ়ি যাওক আৰু সমাজখনক এক সুস্থিৰ পৰিৱেশ প্ৰদান কৰক আৰু সমাজখনে যাতে সদায় আপোনাক লৈ আনন্দিত হ'ব পাৰে বহুত বহুত ধন্যবাদ নমস্কাৰ আমাৰ লগত উপস্থিত আছে প্ৰিয়ংকা কুমাৰৰ মা গীতা কুমাৰ ভাল লাগিছে ইমান ভাল এটা খবৰ গতিকে এই খবৰখিনিৰ আঁৰত কিছু কথা থাকে যেনেকৈ মাতৃ এগৰাকীৰ ভূমিকা থাকে গতিকে এগৰাকী ব্যক্তি আপুনি সমাজখনক এজন আগবঢ়াই দিছে আজি এটা ভাল পৰীক্ষা পাছ কৰিছে তেখেতে আৰু এটা বিভাগীয় পৰীক্ষা আচলতে অসমৰ গতিকে আপুনি সৰুৰ পৰা অকণমান কওকচোন আৰু তেখেতে কেনেদৰে ডাঙৰ দীঘল হৈছিলে হয় আপোনাক ধন্যবাদ মোক সোধাৰ কাৰণে মই ছোৱালী অৱশ্যে মই 3জনীৰে মা হওঁ আৰু এই ক্ষেত্ৰত মই এটা কথা মই ক'ম যে মই মোৰ নিজৰ পচন্দমতে বিয়া হ'লোঁ আৰু মোৰ ঘৰে মোক বিয়া দিয়া নাছিলে জাতিটোৰ কাৰণে যেনিবা আগৰ দিনৰ কথা সেইকাৰণে মই মানে মোৰ যাক মই ভাল পাইছিলোঁ মই তেতিয়াৰ পৰা তাৰমানে মই চেলেঞ্জ দিছিলোঁ যে মোক বেলেগে চাই দিয়া না মই দুটা চকুৰে মই চব চাম মোৰ হৃদয়েৰে তেওঁক বুজিম মই তেনেকুৱাকৈ মই তেওঁক বুজি চাইছিলোঁ মোৰ 100% তেওঁক পচন্দ হৈছিল আৰু তেতিয়াই মই ভাবিছিলোঁ যে মই ভৱিষ্যতত বিয়াখন যদিও হ'ম কিন্তু মই ভৱিষ্যতত মই আৰু ভাবিছিলোঁ ল'ৰাই হওক ছোৱালীয়ে হওক মই মানে সুনাগৰিক বনাম বুলি মোৰ বহুত কল্পনা আছিল মই নিজৰ মতে মই কামাখ্যাত বিয়া হ'লোঁ আৰু 1987 তাৰপিছত ছাপোৰ্ট দিয়া নাছিল মই তেতিয়াৰ কথা নকওঁ সমাজখনে মা দেউতাকো আৰু মই যাক পচন্দ কৰিছিলোঁ মানে বহুত ভাল মানুহ আৰু তেওঁক কৈছিলোঁ যে মই বিয়া হোৱাতকৈ মই তাৰমানে ভৱিষ্যতৰ সংসাৰখন মই বহুত মানে কল্পনা কৰোঁ আৰু তেনেকৈ মোৰ এজনী দুজনীকৈ 3জনী ছোৱালী হ'ল আৰু মই ভাবিছিলোঁ যে দেউতাকেতো ইনকাম কৰিব মই চাকৰিও কৰা নাছিলোঁ কৰিবও নিদিলে মই মানুহ বনাম বুলিয়ে মই কষ্টই কৰিম লাগিলে সেইমতে মই চলি গৈছোঁ আপোনাৰ শিক্ষা দীক্ষা কিমানলৈ হৈছে যেনিবা কলেজ দেখিছোঁ আৰু হয় পঢ়িছোঁ এজনী দুজনীকৈ মোৰ 3জনী ছোৱালী হ'ল এই বুলি এনেকুৱা নহয় যে ল'ৰা লাগে কোনোদিন মই মানে গোঁসাই ঘৰত চাকি এগছি দিব নাই যে মোক কি সন্তান লাগে ভগৱানে যি দিয়ে মোক মানে ভাল ফল লাগে আৰু আপোনালোকে এটা কথা মনোযোগ দিব গীতা কুমাৰ বাইদেৱে এটা কথা কৈছে যে ল'ৰা লাগিব বুলি তেখেতে কোনোদিনে চাকি কতো ল'ৰা ছোৱালী যি নহওক মানে আৰু 3গৰাকী কৈ তেখেতৰ মোক মানে সন্তান লাগে আৰু তেওঁ পালে আৰু 3গৰাকীয়ে যথেষ্ট পৰিমাণে তেওঁলোকৰ জীৱনত এজন বিশেষ ব্যক্তি হিচাপে সমাজত অগ্ৰগামী স্থান লাভ কৰিছে আপোনালোকে মনোযোগ দিব ছোৱালী ল'ৰাৰ কোনো কথা নাই ইয়াত লিংগৰ কোনো কথা নাই মোৰ লগত নাই তেখেতে বিশেষকৈ আমালৈ এটা ভাল মেছেজ দিছে ল'ৰাই হওক ছোৱালী হওক মই ভাবাও নাই কল্পনাৰ কাৰণে মই ভাল ফল লাগে আৰু মই মানে সিহঁতক বৰ দিম আৰু এই ক্ষেত্ৰত মই সমানে আমাৰ নিচিনা মধ্যবিত্ত মানুহ হৈ মানে হাৰ নামানিলোঁ সকলোৱে জানে যে মোৰ হাজবেণ্ড ঢুকাই গৈছে লাষ্টত মানে আমাৰ সুখৰ সংসাৰখনত এইটোৱে মানে অমানিশা আহি গ'ল তাৰপিছত এওঁ ঢুকাই গ'ল 9 বছৰ নৱেম্বৰ 27 তাৰিখে ৰাস পূৰ্ণিমাত ঢুকাইছে 9 বছৰ হ'ব আৰু আমাৰ দেউতাকৰ মানে বহুত ইচ্ছা আমাৰ যিহেতু আমাৰ আলোচনাৰ মাজত সংসাৰখন হৈছে বহুত চেষ্টা কৰিছিল মানুহজনে অফিচ ঘৰ আৰু ছোৱালী মানে বাহিৰত তেওঁ মানে বেলেগক সময় দিয়া নাই যথেষ্ট আমাৰ পৰিয়াল মৰম কৰে আৰু ময়ো তেনেকুৱাই
মানে বহুত ত্যাগ কৰিছোঁ সিহঁতৰ কাৰণে ডাঙৰ ছোৱালী কি কৰে তাই বিএছচি নাৰ্ছিং কৰি এতিয়া তাই এতিয়া শিলচৰ চাকৰি কৰি আছে তাই কচু দৰমৰ পৰা আচ্ছা আচ্ছা আৰু দ্বিতীয়জনী MBBS ডক্টৰ হয় তেখেতে ক'ত কাম কৰি আছে তেওঁ পুৰন্দীয়া ডাকুৱা হয় পুৰন্দীয়াত কৰি আছে তাই APSC মেডিকেল APSC পাই কৰিলে মোৰ মানে এইটোও হয় যে মই এজন সমাজসেৱা কৰাৰ কাৰণে মই ডক্টৰ মই বিচাৰিছিলোঁৱে কাৰণ কিয় মানে লাগে আৰু যে মানুহক ভগৱানৰ নিচিনাকৈ ছাৰ্ভিচ দিব তেনেকুৱা আৰু মোৰ ডক্টৰ নিজৰো ইচ্ছা আছিল কিন্তু মা দেউতাকো দুখ নিদিওঁ এনেকুৱা লাগে মোৰ মানে ডক্টৰৰ ষ্টেথোস্কোপডাল চাই মই ভাবিছিল আৰু ডক্টৰৰ কিতাপবিলাক পঢ়িব মানে মোৰ বৰ ইচ্ছা আছিল কিন্তু মই ছোৱালীৰ দ্বাৰাই পূৰণ কৰিলোঁ ডাঙৰজনী ৰাজশ্ৰী কুমাৰ মাজুজনী কংকনা কুমাৰ আৰু সৰুজনী প্ৰিয়ংকা কুমাৰৰ কাৰণে বায়েকে যেহেতু পাইছিলে APSC আপুনি যে মেডিকেল পাইছিলে এওঁতো চিভিলত পালে অলপ সহায় হৈছিল নিশ্চয় টপিকটো মানে সম্পূৰ্ণ অপজিট হয় টপিকটো ডিফাৰেন্স কিন্তু পঢ়াৰ যিটো সেই ক্ষেত্ৰত নাই তেনেকুৱা মানে তাই সহায় বিচৰাও নাই কাৰণ তাই সময় দিব পৰা নাই তাই মেডিকেল লাইনটো বেলেগ যিহেতু কাম বেছি হয় আৰু তাই ইঞ্জিনিয়াৰিং কলেজৰ পৰা কৰিলে তাই গুচিয়ে গ'ল এই ক্ষেত্ৰত তাই প্ৰিয়ংকা নিজে বায়েকহঁতৰ পৰা শিক্ষাৰ ক্ষেত্ৰত তাৰমানে বিচৰাও নাই নিজে কৰিছে আৰু মই যেনেকৈ যি পাৰোঁ গোটেইকেইটাকে সহায় কৰিছোঁ আৰু বিশেষভাৱে আমি কোচিং তেনেকৈ দিব পৰা নাই যদিও দিছিলোঁ মানে আমাৰ কিবা ব্যক্তিগত হেৰিত নহ'ল আৰু দেউতাকো ঢুকাই গ'ল সেই সময়ত প্ৰিয়ংকাৰ কাৰণে দেউতাক ঢুকাই গ'ল যথেষ্ট জীৱনত সেই সময়ত সংঘাত আহিছে বহুত কষ্ট হৈছে নহয় ল'ৰা ছোৱালী ডাঙৰ কৰা কিন্তু আপুনি কেতিয়াবা এনেকুৱা অনুভৱ হৈছে নেকি যে এইবোৰ সংসাৰ মিছা মই কেতিয়াও মিছা বুলি ভবা নাই মোৰ সংসাৰখন মোৰ কাৰণে সঁচা আৰু মোৰ কাৰণে সঁচা হয় আৰু মই সিহঁতৰ কাৰণে কষ্টটো কৰিব চবেই লাগিব চবেই কৰে মানুহৰ মানে এইটো চবেই কৰিব যিহেতু মোৰ টাৰ্গেট আছে এদিন মানে সমাজত মানে সিহঁতক প্ৰতিষ্ঠা কৰিবৰ কাৰণে মোৰ যিহেতু আছে গতিকে মই কষ্ট বুলি ধৰি লোৱা নাই আৰু মোৰ উদ্দেশ্য আছিলে মোৰ সফল মাতৃ হোৱাটোৱে কাৰণ এইটো আজি আমি ক'ব লাগিব তেখেতে সঁচাকৈ এগৰাকী সফল মাতৃ যিসকল পাছ কৰিছে এইবাৰ যিসকলে এই অসামৰিক পৰীক্ষাত পাছ কৰিছে 2022ত তাৰ ভিতৰত অসমৰ ওদালগুৰি জিলাৰ টংলা অঞ্চলৰ গীতা কুমাৰ তেখেতে এগৰাকী সফল মাতৃ বুলি আমি ৰিয়েল লাইফে এতিয়া আপোনালোকৰ আগত কৈছোঁ কাৰণ তেখেতে জীৱনত যিমান যি সংঘাত আহিছিলে তেখেতৰ স্বামী হৰা হৈছিলে এই স্বামী হৰা অৱস্থাটো তেখেতে কিন্তু নিজৰ যি লক্ষ্য ছোৱালীকেইটাক এটা বিশেষ ধৰণৰ ব্যক্তি হিচাপে সমাজত আগত আগবঢ়াই দিয়াৰ ক্ষেত্ৰত তেওঁ কিন্তু কোনোদিনে পিছ হুকি যোৱা নাছিলে তেখেতে লক্ষ্যটো আগত ৰাখিছিলে গতিকে আপোনালোকক এই কথাবোৰে আপোনালোকক নিশ্চয় সহায় কৰিব যে জীৱনত যি কষ্টই হওক বা দুখেই হওক মানুহে কিন্তু নিজৰ লক্ষ্যৰ পৰা আঁতৰি যাব নালাগে নিশ্চয় আপুনি সেইটোৱে ক'ব বিচাৰোঁ দেউতাকো যথেষ্ট কৰিছিল যিকেইটা দিন আছে আৰু মই দেউতাকৰ ডেড বডিৰ ওচৰত লৈ মই মনতে চেলেঞ্জ দিছিলোঁ যে মই দেউতাকৰ মনৰ আশা পূৰ্ণ কৰিম আৰু ৰাইজে জানে মই কিমান কি কৰিছোঁ আৰু মোৰ এটা কথা হ'ল মই স্পষ্টবাদী আৰু মই এটা কথা মই কোনোদিন মই দুজনী শাহু পাইছিলোঁ শহুৰ মই ভগৱানে নিদিলে শাহুজনী মোৰ পৰিয়ালৰ মাজত মই বহুত মৰম চেনেহ পাইছিলোঁ কিন্তু তেওঁলোক যথেষ্ট বয়সস্থ তথাপি মই অৱহেলা একো কৰা নাই যত্ন কৰিছোঁ তাৰ মাজত তিনিজনী ছোৱালী মই মানে হেল্পাৰ নোহোৱাকৈ মই ডাঙৰ কৰিছোঁ ঘৰৰ কাম বন কৰি সেই ক্ষেত্ৰত মই ক'ব পাৰোঁ আৰু যে কাম কৰি হ'লেও যে ল'ৰা ছোৱালী ডাঙৰ কৰিব পাৰি বা এই মানে সাহসো লাগে তাৰ মাজত মই চাওঁৱে যথেষ্ট মই পঢ়া শুনা চাওঁ সেইকাৰণে মেডিকেল পঢ়িলেও মাজতে ক'ব যে মা অমুক তাই APSC প্ৰিপেয়াৰ কৰাৰ পিছতো মই যথেষ্ট এনেকুৱা হৈছে যেন ময়ে মানে দিলে মই 30% মান যেনিবা মই পালোঁ হয় আৰু নম্বৰ এনেকুৱা লাগে আৰু আজি বাইদেউ দৌৰি আহিছে এখন সম্বৰ্ধনা সভা আছিলে টংলাত তেখেতে আজি ৰবিবাৰ তেখেতে কিন্তু ৰৈ থকা নাই আকৌ ছোৱালীৰ লগত গৈছে গতিকে হয়তো আকৌ আগন্তুক সময়ত আপুনি আৰু ব্যস্ত হৈ যাব লগা হ'ব পাৰে পাৰো এতিয়া কালি এখনত আছে হয় না কালি মাতিছে
বিটিএডি চৰকাৰৰ তৰফৰ পৰা তেওঁলোকৰ সম্বৰ্ধনা আছে, সম্বৰ্ধনাত মাতিছে। গতিকে আপোনালোকে নিশ্চয় আকৌ ব্যস্ত হৈ যাব। এতিয়া ডিএছপিৰ ঘৰে হওক বা যিকোনো শব্দৰে নিশ্চয় আপোনালোকক এই চিনাকি এটা হ'ব, এইটো আমি ভাল পাইছোঁ। আমাৰ টংলাবাসী নহয়, অসমবাসীৰ বাবেও এইটো এটা খুব আনন্দৰ কথা। কিন্তু আপুনি এটা কথা আমাক ক'ব লাগে যে ল'ৰা ছোৱালী যি দিশেৰে নিব লাগে এই দিশেৰে নিয়াৰ ক্ষেত্ৰত পিছৰ অংশটো মাক দেউতাকৰ কিবা ভূমিকা থাকিব পাৰে নেকি? ধৰক এতিয়া যিকোনো এটা চাকৰি পালে, চাকৰিৰ পিছত আমি দেখোঁ বহু ক্ষেত্ৰত কিছুমান সমস্যাৰ সৃষ্টি হয়, তেওঁলোকে নিজেও সমস্যাৰ সৃষ্টি কৰে বা সমাজৰ হিতৰ কাৰণে নহয়গৈ, কেতিয়াবা তেওঁলোকে লক্ষ্য ভ্ৰষ্ট হয়। গতিকে আপুনি কিবা ভাবিছে? মই ভাবোঁ, মই তাইক সদায় ক্লাছ দিওঁ যে বেয়া নাপাব, মই খোলাকৈ সুধিছোঁ, তাই যিটো চাকৰি তাই ৰাইজকে চাব লাগিব, সেৱা কৰিব লাগিব লোকক, তাই বুলিয়ে নহয় ডক্তৰ এজনৰো। সেইকাৰণে মই সৰুৰ পৰা যেনেকৈ A to Z মানে স্কুলৰ লগতে মাক দেউতাকৰ অৰিহণা থাকে, ওচৰ চুবুৰীয়াৰ আছে, চবৰে আছে আদৰ্শ থাকে। আৰু মই এনেকুৱা হয় তাৰমানে মই চবৰ পৰাই যেন চব আমি আহৰণ কৰিব পাৰোঁ, এনেকুৱা নহয় যে কোনোবা এজনক একো নাজানে বুলি মই ছোৱালীও নাপাওঁ। তাই কালি এটা ডাঙৰ অফিচাৰ হ'লেও তাই মোৰ পৰাও যেন ল'ব লাগিব, কাৰোবাৰ পৰাও ল'ব লাগিব, মোৰ মাৰ পৰা ল'ব লাগিব। মা 87 ইয়াৰ্ছ হৈছে আৰু লাগে লাগে লাগে, কাৰণ যিমান ডাঙৰ হ'লেও এতিয়া আৰম্ভণিহে আৰু সুধিবই নিশ্চয় মই ভাবোঁ। আৰু মই এটা কথা মই কওঁ যে মোৰ টংলা দক্ষিণ জংঘলপাৰাত, টংলাৰ অলপ গ'লে পায় দক্ষিণ জংঘলপাৰাত মোৰ ঘৰ। মোৰ দেউতা দৰ্জী আছিল, বিখ্যাত বগাৰাম ডেকা দৰ্জী। দেউতাৰ নাম ক'ৰবাতে পৰি থাকিল। তাতে মই যথেষ্ট মোৰ তাতে বহুত মৰম পাইছিলোঁ। তাতে মোৰ আমাৰ দাদা আছে, মাননীয় শিৱ শৰ্মা দাদা, সেইবিলাক মই এতিয়া বাৰু মাননীয় কৈছোঁ, কিন্তু আমাৰ ঘৰুৱা দাদা, তেওঁলোকেও আমাক বহুত দিশত চাইছিল বা তেনেকৈ বহুত মানুহ আছে। আৰু মোৰ দেউতাই আমি অলপ জানো, শুনিবলৈ পাইছিলোঁ, লেম্প এটা লৈ অহা যোৱা কৰিছিল। লেম্প লৈ টাউনত এখন দোকান আছিলে, দৰ্জী হয়, দৰ্জী বুলি মাতিছিলে, খাইছিলে। দেউতা বিখ্যাত দৰ্জী হয়, বগাৰাম ডেকা ক'লে বুজি পায়। এতিয়া মই এনেকুৱা হয়, মোৰ হাজবেণ্ডে চাকৰি কৰিছিলে ইৰিগেশ্যন টংলা, কিন্তু মই সদায় দৰ্জী লেভেলতে চলোঁ। কালি মই যিয়ে নহওক, যাৰ মাকে নহওক, ডাক্তৰে মাক নহওক বা এনেকুৱা, কিন্তু মই দেউতাৰ লেভেলতে চলাওঁ। মই সদায় মই বগাত দৰ্জীৰ জীয়েক। টংলাবাসী ৰাইজে ভালদৰে জানে, তেওঁলোকে সততে দেখি আহিছে বাইদেউ খুব সহজ হ'ল। আৰু কিন্তু অন্যায়ৰ বিৰুদ্ধে সদায় মাত মাতি আহিছোঁ যিকোনো সামাজিক ক্ষেত্ৰত তেওঁৰ প্ৰেক্ষাপটত। গতিকে তেখেতৰ ছোৱালীয়ে আমাৰ সমাজখন, অসমখন বা যি ভাৰতবৰ্ষ আছে, এই এক ধুনীয়া পৰিৱেশলৈ নিব তেখেতৰ ল'ৰা ছোৱালীয়ে, ছোৱালীকেইজনীয়ে। আমি সেইটো সদায় আমি জানো। আৰু এই যিটো আদৰ্শ আপোনালোকে শুনিলে, তেখেতে দেউতাকৰ আদৰ্শ, গতিকে লৈ ফুৰিছে। গতিকে গীতা কুমাৰ বাইদেৱে যেনেকৈ আদৰ্শ লৈছে, নিজৰ ছোৱালীও কিন্তু দেউতাকৰ আদৰ্শ। মোৰ দেউতা বহুত ভাল মানুহ, মা ভাল মানুহ, মোক শহুৰ মই পোৱা নাই, মোৰ হাজবেণ্ড বহুত ভাল মানুহ আছিলে। গতিকে এই বাইদেউ সৰু সুৰা কাম, এনেকুৱা সমাজত যিবোৰ কথা আমি সততে ভাবিব নোৱাৰোঁ, তেনেকুৱা ধৰণৰ কামো কৰিছে, যিবোৰ কামৰ দ্বাৰা তেখেতে দেখুৱাইছে নাৰীৰ কামৰ ক্ষেত্ৰত বা নাৰীসকল যেনেকৈ আগবাঢ়ি যাব লাগে তাৰ ক্ষেত্ৰত কিন্তু কামৰ কিন্তু সৰু বৰ নাই। তেখেতে 3গৰাকী প্ৰতিষ্ঠিত ব্যক্তিৰ অৰ্থাৎ ছোৱালীৰ মাক হৈও তেখেতে কিন্তু কেতিয়াও পিছ হুৰি দিয়া নাই, আৰু ভৱিষ্যতে তেখেতে তেনেকৈ সমাজখন আগবঢ়াই নিব। বাইদেউ আমি শেষলৈ আহিছোঁ। এতিয়া কথাটো হ'ল, আপোনাৰ ছোৱালীয়ে যেনেকৈ আগবাঢ়ি গ'ল, তেনেকৈ সমাজত হয়তো আৰু বহু আছে, আজি এই ভিডিঅ'টো চাব, তেওঁলোকে হয়তো ভাবিব যে কি ধৰণে কৰিব পাৰি ল'ৰা ছোৱালী আগবঢ়াই নিব। কিবা অকণমান সৰুকৈ ক'ব নেকি তেওঁলোকক? মই প্ৰথমতে মই এইটোৱে কৈছোঁ যে টংলাখনৰ, মইতো টংলাতে পঢ়াইছিলোঁ, যেনিবা ইঞ্জিনিয়াৰিঙত ইয়াতে নাই কাৰণে, কিন্তু কটনত চিট পোৱাৰ পিছতো তাই CBSE টপাৰ আছিলে। তাৰপিছত ইমানখিনিৰ পিছতো মই টংলাতে পঢ়ালোঁ। মই গৌৰৱ অনুভৱ কৰোঁ যে টংলাখনতে, টংলা মহৰ্ষি বিদ্যা মন্দিৰত পঢ়ালোঁ। আৰু ইয়াতে ধুনীয়াকৈ অৰুণোদয় কলেজতো পঢ়ালোঁ। মই এইটোৱে ক'ব খুজিছোঁ যে গুৱাহাটী বা কটন বা ক'ৰবাত গ'লে যে ছোৱালী সেইটো কথা নাই, টংলাতে ধুনীয়াকৈ পঢ়াব পাৰোঁ। আৰু মই এইটোৱে কথা কৈছোঁ যে ধনী দুখীয়া মানে কি, দৰিদ্ৰটোৰ কাৰণে আমি দৰিদ্ৰ নহয় বাৰু, মই মানে খাই আছোঁ মধ্যবিত্ত, মানে দৰিদ্ৰয়ো তাৰমানে ভয় খাব নালাগে যে এতিয়া এনেকৈ UPSC বা APSC পৰীক্ষা দিলে যে বা মেডিকেল পঢ়িলে যে বহুত কিবা কিবি লাগে, সেইটো নহয়। আৰু যে মানে এইটো সাহস লাগিব, আৰু নিজেও মানে অলপমান মানে
আগবাঢ়িব লাগিব যে মই পাৰিমেই, মই হ'মেই আৰু সেইটো লাগিব। কিতাপ পত্ৰ এইবোৰ কেনেকৈ? কিতাপ পত্ৰ আছে। মই কিতাপত কৃপণালী কৰা নাছিলোঁ। কৃপণালী কৰা এইকাৰণে নাছিলোঁ, মই তাৰমানে টংলাত মোৰ এজনী ভণ্টি আছে, তাইৰ 15খন শালৰ কাপোৰ মই বিক্ৰী কৰিছিলোঁ আৰু এওঁ চাকৰি কৰিছিল। সেই সময়ত নিমিলে তিনিজনী ছোৱালী আৰু আমি অলপ আমাতকৈ দুখীয়া মানুহখিনি মই প্ৰায়ে চাওঁ। এই ভানু ওজা তেওঁৰ লগত মই বিজনেছ কৰিলোঁ। মই মানে বহুত 15খন শালৰ কাপোৰ পঢ়াবৰ কাৰণে বিক্ৰী কৰোঁ। ইফালে ললিত ৰাভা বুলি আছে, তেওঁৰ 9খন শালৰ কাপোৰ। মই এনেকৈ তাৰমানে কোনো প্ৰব্লেম নাই। মই যিখিনি মই পাওঁ মই কিতাপেই কিনিম সিহঁতক। অকল ক্ৰছৰ কিতাপখিনিয়ে নহয়, এক্সট্ৰা মোৰ যি লাগে। মোৰ মানে কিতাপৰ বহুত চখ। আগতে মই বহুত পঢ়িছিলোঁ, কিন্তু মই যেতিয়া সিহঁত ডাঙৰ হ'ল মই বাহিৰা কিতাপ পঢ়িব নাপাওঁ আৰু সিহঁতকে দিওঁ। মানে কি আৰু হওক আৰু মোৰ মানে আমাৰ অলংকাৰ কাপোৰ কানি চখ অলপো নাই। আজি মোৰ অলংকাৰ এপদো নাই বুলি ক'ব পাৰি, কিন্তু কিতাপখিনি মই কোনো কৃপণালী নাই, কোনো কৃপণালী কৰি নিদিওঁ। গম পালে যে তেখেতে খুব কষ্টৰে ছোৱালীজনীক পঢ়াবৰ কাৰণে, ছোৱালী কেইজনীক পঢ়াবৰ কাৰণে তেখেতে যি কিতাপ লাগিছিলে সেই কিতাপবোৰ তেওঁ সংগ্ৰহ কৰিছিল খুব কষ্টৰে। সেইসময়ত তেখেতৰ খুব কষ্ট হৈছিলে। গতিকে মানে কষ্ট মানে ইমানো নহয়, কিন্তু কিতাপৰ মই আকৌ বহুত দুখীয়া ল'ৰা ছোৱালীকো কিতাপ দিওঁ। ভৱিষ্যতে আপুনি এনেকুৱা কিবা ভাবিছে নেকি? এইবোৰ ল'ৰা ছোৱালী যিবোৰ আগবাঢ়ি আহে, যিবোৰ সঁচাকৈ পঢ়িব বিচাৰে, আপুনি ধৰক অনুসন্ধান কৰিও এই ল'ৰা ছোৱালীবোৰক সহায় মই কৰোঁ। কিন্তু মোৰ এটা কথা, মই ফটো উঠা নাই আজি কাৰ লগত, আৰু মই সহায় কৰোঁ। কিতাপ বুলি ক'লে মই নাখাই হ'লেও দিম, যাকে নহওক। চবেই জানে। কোনোবাই যদি কম্পিউটাৰ এটা পইচা নিমিলিলে মই 2000 টকা এটা দিলোঁ। আৰু তাৰপিছত নিজৰ কেইটাও চালোঁ। আৰু এতিয়াও মই এনেকুৱা মানুহে মানে মই মনে ভাবোঁ যে কিতাপৰ কাৰণে প্ৰব্লেম হৈছে নেকি, তেতিয়া মই কিন্তু দিওঁ। অকল মোৰ পৰিয়ালটোৰ কাৰণে মোৰ অভাৱ নহয়, কিন্তু মই বেলেগৰ মই বহুত চাই আছোঁ। আৰু মেইনলি পঢ়াৰ কাৰণে কোনেও কষ্ট খাব নালাগে। আপোনালোকে গম পালে যে গীতা কুমাৰ বাইদেউ তেওঁ এজন দেখাত সাধাৰণ ব্যক্তি হ'লেও সমাজৰ কাৰণে খুব গুৰুত্বপূৰ্ণ। তেখেতে এটা ডাঙৰ কথা কৈছে, তেখেতে ল'ৰা ছোৱালীক খুব সহায় কৰে, বিশেষকৈ কিতাপ কিনাৰ ক্ষেত্ৰত। আৰু ভৱিষ্যত সময়তো তেখেতে এনেকৈ সহায় কৰি যাব। বাইদেউ আজিলৈ সামৰিছোঁ। আপোনাক অভিনন্দন জনাইছোঁ আমি ৰিয়েল লাইফৰ তৰফৰ পৰা। আপোনাৰ ছোৱালী আগবাঢ়ি যাওক আৰু সমাজখনে এটা সুন্দৰ ভৱিষ্যতৰ পথ ৰচনা হওক ইয়াৰ দ্বাৰা, আপোনাৰ দ্বাৰা, আৰু আপুনিও সমাজখনক সহায় কৰি যাওক। আজিলৈ সামৰিছোঁ ৰিয়েল লাইফৰ তৰফৰ পৰা। আপোনাক ধন্যবাদ। নমস্কাৰ। আমি ৰিয়েল লাইফৰ তৰফৰ পৰা প্ৰিয়ংকা কুমাৰৰ তেখেতে সমগ্ৰ টংলা অঞ্চলৰ লগতে অসম ৰাজ্যলৈ এক বিশেষ কৃতিত্ব লৈ অহাৰ বাবে শুভকামনা যাচিলোঁ। এনেদৰেই আগবাঢ়ি যাওক বুলি কামনা কৰি আজিৰ ৰিয়েল লাইফে আমাৰ অনুষ্ঠান ইয়াতে সামৰণি মাৰিছোঁ। পুনৰ এক নতুন ভিডিঅ'ৰে আপোনালোকৰ সন্মুখত উপস্থিত হ'মহি। ধন্যবাদ।